Friends, welcome to my channel. আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত মই অনন্য উপস্থিত। সো আজি মই বনাব ওলাইছো এগ কাৰি ৰেচিপি। সো যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগে, প্লিজ লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। ইয়াৰ কাৰণে মোক লাগিব পিয়াজ এটা মিডিয়াম সাইজৰ। তাৰ পিছত আদা নহৰু মই খুন্দনাত পিহি লৈছো আৰু জলকীয়া দুটা, কণী 4টা লৈছো আৰু আলু 2টা লৈছো মিডিয়াম সাইজৰ। তাৰ পিছত মই কেৰাহীত অলপমান ৰিফাইন তেল দিম। কেৰাহীখনত মই যিমানকণ ৰিফাইন তেল দিছো তাত মানে 2 চামুচ, যদি দুটা চামুচেৰে যদি দুবাৰ দি দিয়া হয় ডাঙৰ চামুচে, ইমানকণ কোৱান্টিটি লৈছো। তাৰ পিছত এতিয়া মই কণীকিটা ফ্ৰাই কৰি লম। কণীকিটাত কিন্তু মই হালধি নিমখ একো নাই দিয়া, মই জাষ্ট নৰ্মেল ফ্ৰাই কৰি লম। অলপমান ৰেডিশ হৈ গ'লে মই কণীকিটা কেৰাহীৰ পৰা অতৰাই প্লেটত থৈ লম। সো আপোনালোকে দেখা পাইছেই চাগে কণীখিনি অলপমান ৰেডিশ হ'বলৈ লৈছে। এতিয়া মই কণীকিটা কাঢ়ি থৈ দিম। সো এতিয়া কণীখিনি ফ্ৰাই কৰাৰ পিছত মই এতিয়া আলুখিনি ফ্ৰাই কৰিব লৈছোঁ। সো আলুখিনিও ঠিক তেনেকৈ অলপমান ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিম। তাৰপিছত মই নেপকিনৰ ওপৰত থৈ দিম। সো এয়া আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত মই এতিয়া কেৰাহীত পিঁয়াজখিনি দিম, যিখিনি মই কাটি থৈছিলোঁ। লগতে মই আদা নহৰুখিনিও তাতে দি দিম আৰু এতিয়া দেখা পাইছে মই ইয়াত হালধি, অলপমান জালুকৰ গুড়ি, এচামুচ নিমখ সোৱাদ অনুসৰি মই এতিয়া ইয়াত দি দিছোঁ। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই মই নাজানো, কিন্তু মই ইয়াত তেল কিন্তু যিমানকণ মই তেল ইউজ কৰিছিলোঁ প্ৰথম অৱস্থাত, মই সেইকণ তেলতেই মই চব বস্তু বনাই আছোঁ। এক্সট্ৰাকৈ তেল মই অলপো ব্যৱহাৰ কৰা নাই। চ' এতিয়া মই এইখিনি অলপ দেৰি কাৰণে ভাজি ৰাখিম, যেতিয়ালৈকে মানে কেঁচা গোন্ধটো যাতে নাইকিয়া নোযোৱালৈকে। ইয়াৰ পিছত মই কণী আৰু আলু যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি মই তাত ঢালি দিম। ঢলাৰ পিছত এতিয়া মই অলপমান লৰাই দিম। পিঁয়াজ আৰু নহৰু যিখিনি, আদা নহৰু যিখিনি মই মিশ্ৰণখিনি তৈয়াৰ কৰিছিলোঁ মানে কেৰাহীতে, সেইখিনিৰ লগত মই ইয়াত মিক্স কৰিম। তাৰপিছত মই এতিয়া অলপ দেৰি পিছত সেইখিনি অকণমান দেৰি কাৰণে মই এইখিনি ঢাকি ৰাখিম। তাৰপিছত আপোনালোকে দেখা পাইছে অলপমান পাৰ্থক্য। চ' এতিয়া মই অলপমান ইয়াত গৰম পানী দিম। গৰম পানী ইউজ কৰিলে বেছি ভাল, ঠাণ্ডা পানী বন্ধ কৰাৰ পাছত ব্যৱহাৰ নকৰিব। গৰম পানী দিম। মই পানীৰ কোৱান্টিটিটো ইমান বেছিকৈও নিদিওঁ, গ্ৰেভিটো মই অলপ কম ৰাখিম। চ' আপোনালোকে দেখা পাইছে কি ধুনীয়া হৈছে দেখিবলৈ কালাৰটো। চ' আপোনালোকে ট্ৰাই কৰিব এবাৰ ঘৰত, কি ধুনীয়া হৈছে কালাৰ। অলপমান আলু মই ভাঙি দিম যাতে আঞ্জাখন একদম পনীয়া নহওক। তাৰপিছত মই কিন্তু ইয়াত বস্তু এটা দিছোঁ, সেইটো হৈছে টমেটো কেচাপ। মই কিন্তু ইয়াত বিলাহী ইউজ কৰা নাই, মই ইয়াত ইউজ কৰিছোঁ টমেটো কেচাপ। চ' টমেটো কেচাপ দিয়াৰ পিছত কালাৰটোতো আৰু ধুনীয়া হৈ গৈছে। তেতিয়া মই গেছটো অফ কৰি দিম। তাৰপিছত মই একদম ফ্ৰেছ ধনিয়া অলপমান দিম তাৰ পৰা। গেছটো কিন্তু বন্ধ কৰাৰ পিছত ধনিয়াটো দিলে বেছি ভাল হয়। চ' আপোনালোকে পৰাপক্ষত গেছটো বন্ধ কৰি কাম কৰিব। চ' এয়া আমাৰ এগ কাৰি ইজ ৰেডি। চ' এয়া আপোনালোকে দেখা পাইছে কি ধুনীয়া হৈছে, হয়নে নহয় কওক। চ' আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব। একদম চিম্পল ঘৰতে থকা ইনগ্ৰেডিয়েণ্টছৰ ইউজ কৰিয়ে মই এই বস্তুটো বনাইছোঁ, একো এক্সট্ৰা মই একো ডলা নাই। চ' আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট
কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে।